Hello guys, আমি গুৱাহাটীৰ পৰা কলকাতা সিংগাপুৰ গৈ আছো আৰু এই ভিডিঅ'টোত মই আপোনালোকক ওয়াৰ্ল্ডৰ মোষ্ট বিউটিফুল এয়াৰপৰ্টটো দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰো। আমি ৰাতি গুৱাহাটীৰ পৰা কলকাতা পালো। কলকাতা লাউঞ্জত আমি ডিনাৰ কৰিলো। তাৰ পিছত আমি সিংগাপুৰলৈ বুলি ফ্লাইটত উঠিব গলো আৰু ফ্লাইটতো আমাৰ খানা আছিলে অলপ সো হেয়াও খাই মিলি আমি সিংগাপুৰ এয়াৰপোর্ট পালোগৈ আৰু ইমান ধুনীয়া এয়াৰপোর্ট হয়। আপোনালোকক মই যিমান পাৰো ভিডিঅ'ত দেখাব চেষ্টা কৰিছো। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। ডিপাৰ্চাৰ হলতে এটা 4 story ডিজিটেল ৱাটাৰফল আছে যোনটো টুৰিষ্ট এট্ৰেকচন হয় ট্ৰেভেলাৰ্ছ বিলাকৰ কাৰণে। কিমান ধুনীয়া হয় চাওকচোন। এনেকুৱা এয়াৰপোর্ট আজিলৈকে মই দেখা নাই। ইমান ট্ৰেভেল কৰিছো যদিও ওয়াও মানে আমি চাংগি এয়াৰপোৰ্টতে ট্ৰেইনত উঠি লৈ পেলাই জুৱেল গৈ আছো আৰু তাতেও আমি বহুত ধুনীয়া ধুনীয়া কিছুমান এট্ৰেকচন আছে। ফ্ৰী এট্ৰেকচন হয় য'ত নেকি পইচা দিব নালাগে যাবৰ কাৰণে ভিজিট কৰিবৰ কাৰণে। আপোনালোকক দেখুৱাই যাম আৰু এইখিনি ইয়াৰে ট্ৰেইনৰ পৰা দৃশ্য এয়াৰপোৰ্টৰ ভিতৰত কি মনোমোহা চাওক। একচুৱেলি ইমান ধুনীয়াকৈ এয়াৰপোৰ্টটো সজোৱা আছে মানে এয়াৰপোৰ্টটোতে চাবলৈ ঢেৰ কিবা কিবি আছে আৰু ইয়াতে আমিও কি হৈছেনো বুলি গৈ পেলাই 1-2 মিনিট চালো। তাৰ পাছত আমি একচুৱেলি লাউঞ্জৰ ফাললৈ গৈ আছো আৰু তাতে আমি খোৱা বোৱা কৰি অলপ ফ্ৰেছ হ'ম। তাৰপিছত আমি জুৱেল যাম। এই যে ৱাটাৰফলটো দেখিছে আমি ওচৰৰ পৰা চাব পাৰিম আৰু ফ্ৰেছ হৈ লাঞ্চ কৰি ল'লো আৰু তাৰপিছত আমি জুৱেলৰ কাৰণে ওলাইছো। এয়াৰপোৰ্টটো সঁচাকৈ কি ধুনীয়া চাওকচোন ইমান ধুনীয়াকৈ সজাইছে আৰু আমি এস্কেলেটৰত উঠি আহি জুৱেললৈ আহি আছো। আমি যে ইমান লৰালৰিকৈ গৈ আছো জুৱেল চাবৰ কাৰণে বিকজ এইটো ৱৰ্ল্ড ভিজিটিং হয়। 40 মিটাৰ ইনডোৰ ৱাটাৰফল আৰু ইনডোৰ ফৰেষ্টেৰে ভৰি আছে। আগতে কেতিয়াও ক'তো কোনো এয়াৰপোৰ্টত এনেকৈ দেখি পোৱা নাই। কি ধুনীয়া হয় আপোনালোকে চাওকচোন কি ধুনীয়া। আৰু তাৰ পৰা পটাপট চাই আমি অলপ ভিডিঅ' ফটোজ কৰি লৈ হোটেলৰ কাৰণে এয়াৰপোৰ্টৰ পৰা ওলাই আহিলো কাৰণ আমাৰ ৰাতিলৈ আছে নাইট চাফাৰী আৰু মানডে ৱাইল্ড লাইফ ফৰেষ্টত আমি নাইট চাফাৰী যিমান পাৰোঁ মই আপোনালোকক ভিডিঅ' দেখাম। আপোনালোকে চাই থাকিব ষ্টে টিউন। আৰু আজি সিংগাপুৰত আমি ওলাই অহাৰ পিছত বতৰটো বেয়া কৰিছে, বৰষুণ দিছে। চাওঁ কি হয় হোটেল পাই লওঁগে।